মকপুল হৈ যোৱাৰ পিছত কণ্ট্ৰোল ইউনিট সিলিং কৰাৰ আগতে কণ্ট্ৰোল ইউনিটৰ যেটো সুইচ হেতু সদায় অফ কৰি ল'ব লাগে আৰু ইয়াৰ পিছত ভিভিপেটৰ ভিতৰত থকা মকপুল স্লিপখিনি উলিয়াই লৈ তাত ষ্টাম্প লগাই ব্লেক কালাৰৰ যেটো মকপুল স্লিপ ভৰোৱা পেকেট তাত এখিনি ভৰাই লৈ পিংক পেপাৰ সিলেৰে এটো সিল কৰি দিব লাগিব ইয়াৰ পিছত কাম হ'ব কণ্ট্ৰোল ইউনিট সিলিং কৰা যাৰ বাবে গ্ৰীন পেপাৰ সিল ৰেডি কৰিব লাগিব গ্ৰীন পেপাৰ সিলত প্ৰথমতে ডিস্টিংগুইশিং মাৰ্ক লগাব লাগিব ইয়াৰ পিছত প্ৰিজাইডিং অফিচাৰ আৰু যিসকল পুলিং এজেন্ট থাকিব তেওঁলোকৰ সিগনেচাৰ থাকিব লগতে ইয়াত এটা সিৰিয়েল নম্বৰ থাকিব সেই সিৰিয়েল নম্বৰটো প্ৰিজাইডিং অফিচাৰজনে নোট কৰি ৰাখিব পৰৱৰ্তী পৰ্যায়ত দৰকাৰ হ'ব এতিয়া এই গ্ৰীন পেপাৰ সিলটো আমি এনে ধৰণে এইটো লগাব লাগিব যাতে ৰিজাল্ট আৰু প্ৰিন্ট বুলি যি দুটা ইয়েলো কালাৰৰ বাটন থাকিব ৰিজাল্টৰ ওপৰত এটো আমি লগাওতে এটো ধুনিয়াকে শো কৰিবই ইয়াতে ৰিজাল্টৰ ওপৰত থাকিব গ্ৰীন কালাৰটো আৰু প্ৰিন্ট বুলি যত লিখা থাকিব তাৰ কাষত থাকিব পিংক কালাৰটো এতিয়া আমি এটো এনেকুৱা ধৰণে ক্লোজ কৰিব লাগিব এতিয়া কাম হ'ব যেটো স্পেশাল টেগ লগোৱা ইয়াতে সিগনেচাৰ থাকিব প্ৰিজাইডিং অফিচাৰ পুলিং এজেন্টৰ আৰু বেক সাইডত কন্ট্ৰোল ইউনিটৰ নাম্বাৰটো লিখিব লাগিব এতিয়া এই স্পেশাল টেগটো এই ধৰণে ইয়াতে লিখি গাঠি দিব লাগিব যাতে ক্লোজ বাটনটো ভালদৰে দেখা হৈ থাকে বাহিৰৰ পৰা ঢাকনিটো লগোৱাৰ পিছতো কাৰণ ভোটিং ক্লোজ হোৱাৰ পাছত মানে ভোটিং কমপ্লিট হোৱাৰ পিছত ক্লোজ বাটনটো ওপৰৰ পৰা টিপিব পাৰিব লাগিব গতিকে এটো বহুত বেছি টাইট কৰি দিব নালাগে সকলোৱে এটো নিশ্চয় অলৰেডি প্ৰেক্টিস কৰিছে যে স্পেশাল টেগটো এই ধৰণে লগাই আৰু যত গাঠি লগাব তাতে সদায় লাৰে সিল কৰিবলৈ নাপাহৰিব এটো হল আমাৰ স্পেশাল টেগ খুব ভালদৰে লগাই লৈ ঢাকনিটো আমি লগাব লাগিব প্ৰথমে কাৰণ ঢাকনি লগোৱাৰ পিছতহে এড্ৰেছ টেগ লগাব পাৰিম এতিয়া ঢাকনিটো লগাই দিয়াৰ আগত ভালদৰে চাই ল'ব যাতে স্পেশাল টেগটো অলপ লৰচৰ কৰিব পৰাকৈ থাকে ঢাকনি লাগি গল এতিয়া ঢাকনি লগোৱাৰ পিছত আহিব এড্ৰেছ টেগৰ কাম এড্ৰেছ টেগটো ভালদৰে ফিল আপ কৰি লৈ বাহিৰত এড্ৰেছ টেগটো আমি লগাব লাগিব এড্ৰেছ টেগটো লগাওতে ইয়াতে লা দিবলৈ নাপাহৰিব আৰু এড্ৰেছ টেগ লগোৱাৰ পিছত আমাৰ কাম হ'ব যেটো আমাৰ গ্ৰীন পেপাৰ সিল এটো ভালদৰে সিল কৰি দিয়া ইয়াৰ বাবে আমাৰ দুই সাইডে দুটা ষ্টিকাৰ থাকিব এফালে থাকিব এ আনফালে থাকিব বি প্ৰথমে এ টো এৰুৱাই লম আৰু এ টো আমি ইয়াতে এই ধৰণে পেষ্ট কৰাই দিব লাগিব আৰু তাৰ ওপৰত যেটো বি লিখা থাকিব বি টো আমি লগাই দিব লাগিব বিশেষ প্ৰবলেম একো নাপায় আপোনালোকে এইখিনি ভালদৰে চাই ললে হল এতিয়া এৰ ঠিক ওপৰত আমি বি টো এই ধৰণে পেষ্ট কৰি দিম আৰু যেটো গ্ৰীন পেপাৰ সিলৰ সিৰিয়েল নম্বৰ খুব সুন্দৰকৈ ওপৰত আহি গৈছে গতিকে ইয়াৰ পিছত যেটো ভিভিপেট সিলিংৰ বাবে ইয়াতে দুটা এড্ৰেছ টেগ লগাব লাগিব আৰু এড্ৰেছ টেগটো কেইবাটাও এড্ৰেছ টেগ আপোনালোকক দিব হেকেটা ৰেডি কৰি ৰাখিলে হল প্ৰিজাইডিং অফিচাৰজনে আৰু ইয়াতেও এড্ৰেছ টেগ লগোৱাৰ পিছত ভালদৰে লাৰে সিল কৰি দিবলৈ নাপাহৰিব গতিকে এইখিনি আছিল আমাৰ বিশেষকৈ কন্ট্ৰোল ইউনিট আৰু ভিভিপেট মেচিনটো সিলিং কৰাৰ প্ৰক্ৰিয়াখিনি